নমস্কাৰ, মই চিনু। আজি মই ৰান্ধিব ওলাইছোঁ নৰসিংহ পাতেৰে শিঙি মাছৰ জোল। এয়া মাছখিনি ভালদৰে চাফা কৰি লৈছোঁ আৰু ইয়াৰ কাৰণে আমাক লাগিব আদা নহৰু এচামুচ গোটা জালুক নৰসিংহ পাত। নৰসিংহ পাতবোৰ যিহেতু এতিয়া বুঢ়া হয় সেয়েহে পাতখিনি পিচি ৰসখিনি উলিয়াইহে ব্যৱহাৰ কৰিম। বেলেগ মা মছলা একো ব্যৱহাৰ নকৰোঁ আৰু ইয়াতে লৈছোঁ 2টা আলু। প্ৰথমতে মিঠাতেলখিনি ভালদৰে গৰম কৰি লৈছোঁ আৰু এইফালে সিজাই ৰখা আলুখিনিও দি দিছোঁ। লগতে অকণমান নিমখ আৰু হালধি গুড়ি দি গেছৰ ফ্লেমটো হাই কৰি এইখিনি 2 মিনিটমান ৰঙচুৱা হোৱালৈ ভাজি ল'ম। সিজাই লোৱা আলুখিনি জোলখনত পিটিকি দিলেও হয়। তেলত এনেকৈ অকণমান ভাজি ল'লে জোলখনৰ সোৱাদটো আৰু বেছি ভাল হয়, সেয়েহে এনেধৰণে ৰান্ধিছোঁ। আৰু এয়া আলুখিনি এনেধৰণে ৰঙচুৱা হোৱাৰ পিছত তেলৰ পৰা উঠাই ল'লোঁ আৰু মাছকেইটাত অকণমান নিমখ হালধি দি ধুনীয়াকৈ সানি মাছকেইটা ভাজি ল'ম। আৰু অলপ মিঠাতেল দি দিছোঁ আৰু তেলখিনি ধুনীয়াকৈ গৰম কৰি লৈছোঁ। এইবাৰ মাছকেইটা ভাজি ল'ম ল' ফ্লেমতে। দুয়োটা ছাইডে ধুনীয়াকৈ ভাজি লোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ। এয়া চাব পাৰিছে মাছ দুটা ভাজা হৈ গৈছে। দুয়োটা ছাইডে উলট পালট কৰি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু ইটো মাছো ভাজি ল'ম। আৰু যিহেতু তেলখিনি মাছখিনি ভাজিবলৈ অকণমান বেছিকৈয়ে দিছিলোঁ, ইয়াৰ পৰিমাণটো অকণমান কমাই ল'ম আৰু 1 টেবুল চামুচমান তেল ৰাখি এয়া মিহিকৈ পিচি ৰখা আদা নহৰু আৰু জালুকৰ পেষ্টটোও দি দিম। আৰু এইখিনি সময়ত গেছৰ ফ্লেমটো কমাই ৰাখিছোঁ। লগতে অকণমান পানী দি কেইছেকেণ্ডমান ভাজি সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আৰু এয়া মছলাখিনি 2 মিনিটমান ভাজি লোৱাৰ পিছত এয়া পটাত মিহিকৈ পিচি লোৱা নৰসিংহ পাতখিনি এবাটি পানীত গুলি লৈছোঁ আৰু চেকনিৰে চেকি ইয়াতে দি দিছোঁ। লগতে আৰু এবাটি পানী দিছোঁ আৰু আলুখিনি দি ঢাকনখন দি এইখিনি ধুনীয়াকৈ উতলিব দিম, গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি। জোলখন উতলি অহাত মাছকেইটাও দি দিছোঁ আৰু এইবাৰ ঢাকনখন দি ল' ফ্লেমতে এইখিনি 15 মিনিটমান উতলিব দিম আৰু অকণমান পানী দি দিছোঁ। এয়া চাব পাৰিছে 15 মিনিটমানৰ পিছত দেখুৱাইছোঁ আৰু ইয়াৰ পৰিমাণটো কমিও গৈছে। আৰু জোলখন থুপথুপীয়া হ'বলৈ আলু কেইডোখৰমান ভাঙি ভাঙি দিছোঁ যাতে এইখন থুপথুপীয়া হয় খাবলৈ। আৰু এয়া আমাৰ জোলখন ৰান্ধি ৰেডি হৈ গৈছে। গৰম গৰম ভাতৰ লগত নৰসিংহ পাতেৰে শিঙি মাছৰ জোলখন পৰিৱেশন কৰিবলৈ ৰেডি হৈ গ'ল।